সাবস্ক্ৰাইব কৰক অলৰাউণ্ডাৰ আসাম চেনেলটোক লগতে বেল আইকনটো টিপি দিয়ক ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবলৈ। কামাখ্যা মন্দিৰ হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ কামাখ্যা। ভাৰতবৰ্ষৰ মুঠ ৫১খন দেৱীপীঠৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ হৈছে এই কামাখ্যা মন্দিৰ, য'ত যোনি পূজা কৰা হয়। অসমৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। বন্ধুসকল, মই আজি ক'বলৈ ওলাইছোঁ কামাখ্যা মন্দিৰ কেনেকৈনো হ'ল এই বিষয়ে। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত উল্লেখিত এক আখ্যান মতে দক্ষৰ জীয়ৰী পাৰ্বতীয়ে পিতৃৰ বিনা অনুমতিত মহাদেৱৰ সৈতে বিবাহ হৈছিল। কিন্তু কোনো সা সম্পত্তি নথকা বাঘৰ ছাল পৰিহিত ভাং খোৱা মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষ ৰজাই যজ্ঞৰ আয়োজন কৰিলে, কিন্তু জোৱায়েক মহাদেৱক সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাছিল। তথাপি সতী বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হৈছিল। আৰু তেতিয়া জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্ৎসনা কৰিবলৈ ধৰিলে। পাৰ্বতীয়ে পিতৃ দক্ষ ৰজাই তেওঁৰ স্বামী শিৱৰ প্ৰতি অসৌজন্যমূলক আচৰণ দেখুৱাত ম্ৰিয়মান হৈ দেহ ত্যাগ কৰে। পাৰ্বতীৰ বিয়োগৰ দুখত জৰ্জৰিত শিৱই পাৰ্বতীৰ দেহ কান্ধত তুলি তাণ্ডৱ নৃত্যৰে পৃথিৱী কঁপাই ঘূৰিবলৈ ধৰিলে। ভগৱান বিষ্ণুই শিৱৰ পিছে পিছে গৈ শিৱক এইদৰে নিজকে কষ্ট নিদিবলৈ অনুৰোধ কৰে, কিন্তু শিৱই কৰ্ণপাত নকৰাত উপায়বিহীন হৈ তেওঁ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীদেহ খণ্ড বিখণ্ড কৰিবলৈ বাধ্য হয়। সতীৰ দেহৰ টুকুৰাবোৰ ৫১খন ঠাইত পৰে। য'তে এনেদৰে সতীৰ শৰীৰৰ অংশ পৰে, সেই ঠাইখন পবিত্ৰ দেৱীপীঠ বুলি গণ্য কৰা হয়। আৰু সতীৰ যোনি প্ৰদেশ পৰিছিল গুৱাহাটীৰ ওচৰৰ নীলাচল পাহাৰত, আৰু সেয়ে এই ঠাইত কামাখ্যা মন্দিৰ নিৰ্মাণ হৈছিল বুলি কোৱা হয়। এই মন্দিৰত সকলোৰে মনোবাঞ্ছা পূৰ্ণ হয়, সেয়েহে ইয়াৰ নাম কামাখ্যা হোৱা বুলিও কিছু লোকে ক'ব খোজে। অন্য এক কিংবদন্তি মতে সতী পাৰ্বতী আৰু মহাদেৱৰ প্ৰেম নিবেদন হৈছিল এই ঠাইতে। সংস্কৃত ভাষাত প্ৰেমক কাম বুলি জনা যায়, আৰু সেইকাৰণে এই মন্দিৰটোৰ নাম কামাখ্যা হ'ল বুলিও কিছু লোকে ক'ব খোজে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।